হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্যটি মিনি ব্লগছলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক এটা ভিডিঅ' দেখাব বিচাৰিছোঁ ভিডিঅ'ৰ দ্বাৰা যে আপোনালোকৰ যদি কাৰোবাৰ কেনেবাকৈ সৰু জেগা এনেকৈ এনেই পৰি থাকে তো এতিয়া আপোনাৰ ছিজনটো খুব ধুনীয়া একদম শাক পাচলি কাম কৰিব লাগে। শাক পাচলি যিমান পাৰে অকণমান হওক ডাঙৰকৈ হওক যিমান হওক মোৰ জেগা একদম সৰু হ'লেও মই এতিয়াই নহয় মই আগৰ পৰাই শাক চাক তেনেকৈ কৰোঁ। নিজে জেগা চেগা উলিয়াই লওঁ, খেতি বাতি কৰিবলৈ চেষ্টা কৰোঁ। অকণমান আমাৰ জেগাত কম, তাতে মই অকণমান জেগাতে মাৰি দৃষ্টি দিবৰ কাৰণে তেনেকৈ কৰি লওঁ। আজি আপোনালোকক বৰ বিশেষ নিদেখ মই ভিডিঅ'টোত আজি গৰুটো মাৰি লৈছোঁ। কাইলৈৰ পৰা আমি ইয়াত আকৌ মিহি কৰিম, তাৰপৰা গৰু চবৰ দিম, তাৰপৰা এনেকৈ মাটিটো যিমানে ফৰফৰীয়া হৈ ঘূৰি হ'ব তেতিয়া খেতিটো ভাল হ'ব। যিকোনো খেতি তাৰপৰা কম অলপ কম পৰিমাণে মই দেখিছোঁ জেগাটো কম যিহেতু সেইটো কাৰণে প্ৰথমতে আমি কাইলৈ লাই পালেং ধনিয়া সেইবিলাকৰ অলপ গুটি লৈ আনিম। গুটি আনি ধুনীয়াকৈ তিয়াই থ'ব লাগে, অলপ তিয়াই থ'লে ভাল। তিয়াই থ'লে গজালিটো অহাৰ পিছত নিশ্চিত বস্তুটো ভাল। আৰু মাটিটো যিহেতু ফৰফৰীয়া হ'বলৈ আৰু দুদিন লাগিব। আজি মই কালি ডবল কোৰ মাৰি থৈছিলোঁ, আজি তাতে অকণমান আকৌ কাটি সৰু মিহি কৰি লৈছোঁ, প্ৰায় মিহি হৈছে আজি। তো আমি কাইলৈ চাগে গোটেই সিঁচি দিব পাৰিম, কাৰণ গোবৰ যি কাম আছে সেইটো কৰিব লাগিব। কাইলৈ আমি গোবৰ কাম কৰি মিক্সিং কৰি আমি মাটিটো একদম পূৰা কমপ্লিট কৰি ল'ম। তাৰপৰা কিনাৰটো অকণমান এৰি দিম যাতে ছাগলী বা চৰাই তৰাই, কাৰণ গুটিটো সিঁচি দিয়াৰ পিছত চৰাই আহি গুটিটো লৈ গুচি যায়। সেইটো কাৰণে ওপৰত পাৰিলে কিবা এটা ছিষ্টেম কৰি দিব লাগিব।